অকণিহঁত তৃতীয় শ্ৰেণীৰ পঞ্চতন্ত্ৰৰ সাধুৰ তাৰে এটি সাধু শুনা। সাধুটোৰ নাম হ'ল কথা কোৱা গুহা। এখন অৰণ্যত মন্দমতি নামৰ এটা সিংহ আছিল। সিয়ে আছিল সেই অৰণ্যখনৰ ৰজা। এদিনাখন দিনৰ দিনটো ঘূৰিও মন্দমতিয়ে ক'তো খাবলৈ আহাৰ নাপালে। মন্দমতিয়ে ভোকে ভাগৰে গৈ এটা প্ৰকাণ্ড গুহাৰ ওচৰ পালে। সি গুহাটোৰ ভিতৰলৈ ভুমুকিয়াই চালে। কাকো নেদেখি সি ভিতৰলৈ সোমাই গ'ল। সি ভাবিলে, ইয়ালৈ কোনো জন্তু নিশ্চয়কৈ আহিব। যিয়ে এই গুহাটোত সোমাব তাকে আজি মই খাম। এই বুলি সি সাৰ-সুৰ নোহোৱাকৈ গুহাটোত সোমাই থাকিল। কিছু সময়ৰ পাছত সন্ধিয়া নামিল। সেই গুহাটোৰ মুখলৈ আহিল তীখৰ নামৰ এটা শিয়াল। সিয়ে আছিল সেই গুহাটোৰ গৰাকী। তীখৰ নাম যেনে কামো তেনে। সি বৰ বুদ্ধিয়ক আছিল। আগলৈ নভৱাকৈ একো কাম নকৰে। আন দিনাৰ দৰে সিদিনাও সি গুহাৰ ভিতৰলৈ সোমোৱাৰ আগতে গুহাটোত মাত লগালে, "হেৰ গুহা, হেৰ গুহা, আজিচোন তোমাৰ মাত-বোল নাই। তুমিয়েই দেখোন সদায় কোৱা যে ক'ৰবালৈ গ'লে বা ক'ৰবাৰ পৰা আহি পালে তোমাক মাত লগাব লাগে। পুৱাতো তুমি বৰ মৰমলগাকৈ মাত লগাইছিলা। এতিয়ানো কি হ'ল তোমাৰ?" "অ' বুজিছোঁ, জাৰৰ দিনত সন্ধিয়ালৈকে ঘূৰি ফুৰাৰ বাবে তোমাৰ নিশ্চয় খং উঠিছে। কালিও পলম হোৱাৰ বাবে তোমাৰ অলপ খং উঠিছিল নহয়নে বাৰু? তুমি মোক এটা ধমকো দিছিলা। কিন্তু পিছত তুমি যে কৈছিলা আজি সি হ'ল তীখৰ। আজিৰ পৰা দেৰি নকৰিবা দেই। বাহিৰৰ পৰ জাৰ পৰিছে। আহা আহা, সোনকালে ভিতৰলৈ আহা। কথাকেষাৰ শুনি মোৰ বৰ ভাল লাগিছিল। তুমি যে মোক ইমান মৰমলগাকৈ মাতিছিলা। আজিনো পিছে কিবা এষাৰো নোকোৱা কিয়? তুমি একো নক'লে ময়ো আজি ভিতৰলৈ নোসোমাওঁ। আজি ৰাতি গাঁততে থাকিম।" তীখৰৰ কথা শুনি গুহাৰ ভিতৰত থকা মন্দমতিয়ে ভাবিলে, এই গুহাটোৱে নিশ্চয় তাক আদৰি মাতিছে। আজি মোৰ ভয়তে গুহাটোৱে মতা নাই। মই তাক মাত লগাওঁ, নহ'লে সি গুচি যাবও পাৰে। এই বুলি মন্দমতিয়ে তীখৰক মাত লগালে। মন্দমতিৰ মাতত গুহাৰ ভিতৰখন গমগমাই উঠিল। সি ভয়ংকৰৰ মাত শুনি বুদ্ধিয়ক তীখৰ তাৰ পৰা পলাই পতং দিলে। এই সাধুটোৰ পৰা আমি গম পালোঁ যে বুদ্ধিৰে কাম কৰিলে সকলো বিপদৰ পৰা হাত সাৰিব পাৰি।